Hi friends, welcome to back my YouTube channel. আৰু আপোনালোকে চাই আছে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'। এয়া ছোৱালী পাছত মানে আৰু ঘৰত থাকিব নোখোজে, বৰষুণ পৰি আছে জিম জিম কৈ, কিন্তু নামতহে বৰষুণ, কামত নাই। এয়া গানো ভিজে, এনেকৈ আগফালে আহিলোঁ। এয়া আমাৰ গেট। এয়া ছোৱালী পৰি নাকৰ অৱস্থা কি হৈছিলে। এয়া আমাৰ আগফাল, এয়া আছিলে আমাৰ মিঠালৰ জাঙি, এতিয়া নাই বাৰু। এয়া ভাত কেৰেলাৰ গাছ উঠিছে, কিন্তু অৱস্থাই নাই ভাত কেৰেলাৰ। এয়া আগফালে আমাৰ এনেকৈ পথাৰ, এইটো ৰাস্তা। এয়া কিন্তু এয়া চাওক, আকাশত ধৰিব পাৰে নে নাই, এয়া ৰামধেনু ওলাইছে। ৰামধেনু দেখা ভালনে বেয়া মই নাজানো। এয়া আকাশত ৰামধেনু ওলাইছে, জিম জিম কৰি ঝৰি পৰিছে কাৰণে। পূব আকাশত চব ভালে নে বেয়া গম নাপাওঁ, দেখা পালোঁ ওলাই। এয়া আমাৰ গাঁৱৰ ৰাস্তা, অটো যায়। এয়া আমাৰ ৰাজহুৱা শিৱ মন্দিৰ। এয়া আমাৰ খুৰাৰ ঘৰ, এইটো খুৰা বাৰু নাই, এতিয়া খুৰী আছে, ভাইটি ভণ্টি, তেওঁলোকৰ লগত আমাৰ পেহী থাকে। আৰু এইফালে আমাৰ দেউতাৰ ঘৰ, এইটো আমাৰ ঘৰৰ বাউণ্ডাৰীটো। এয়া আমাৰ ঘৰটোৰ লগতে পিছফালে তেওঁৰ ঘৰ। এই আকাশত ৰামধেনু ওলাইছে, দেখা যদি আই, আকাশত ৰামধেনু ওলাইছে। এয়া আমাৰ গৰু দুটা, এয়া ভতিজাক মেকুৰী লৈ আছে। এয়া ডাঙৰ ছোৱালী ৰামধেনু দেখিব আহিছে। এই নখ দিব নাপায়। এয়া আকাশত ৰামধেনু। এইটো মা দেউতাহঁতৰ ঘৰ, এইফালৰটো খুৰাহঁতৰ ঘৰ। এয়া আগফালে এইটো আমাৰ ঘৰৰ বাউণ্ডাৰী। এয়াই আৰু বেছিকৈ আহে বৰষুণ। এতিয়া আমি ঘৰত যাওঁ, নহ'লে ভিজিম। এয়া আমাৰ ঘৰৰ গেট, গতিকে ছোৱালীৰ মামাকৰ ঘৰত যাবলৈ ইমান আৰু হেঁপাহ নহয়। দিন ৰাতি 24 ঘণ্টা মামাকৰ ঘৰত, যিহেতু আমি ইয়াতে থাকোঁ, মামাহঁতৰ ঘৰৰ ইয়াত। আমাৰ ঘৰ বাৰু অলপ থাকত গাঁৱতে হয়। যি কি নহওক, এইবোৰ কথা বাদ দিয়ক। আজিলৈ আহিছোঁ, বাই বাই।